কবিতাৰ শিৰোনাম মৰ্মান্তিক। কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। আবৃত্তি দিব্যজ্যোতি দাস। তেওঁক মই যোৱাকৈ দেখিছিলোঁ বেলি লহিওৱাৰ পৰত পথাৰৰ বকিয়েদি। মূৰত জাপি কান্ধত মেট মৰা দুটা ডাঙৰীৰ জিৰি জিৰি মাত। তেওঁৰ পিছে পিছে গ'লগৈ আঘোণৰ সোণ বৰণীয়া ৰ'দ। খেৰৰ চুবুৰীটো বাঁহ বননিৰ কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক গৈ আছিল আৰু গ'ল গৈ। কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে। ধন্যবাদ।